স্বাগতম দৰ্শক মণ্ডলী, কি খবৰ? যিহেতু এইখিনি অকল চেপ্টাৰৰ ৰিজাল্টৰ চৰ্চা, সেইবাবে আমি আজি কথা পাতিম ৰিজাল্টৰ ওপৰত। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মতেতো ৰিজাল্টৰ দিনবোৰ কলা দিৱস হিচাপে ঘোষণা কৰিব লাগে, কাৰণ সেই দিনবোৰতে আমাৰ মাজত পাহৰাই যায় শান্তি। ৰিজাল্ট দিয়া এক মাহৰ আগৰ পৰা আৰম্ভ হৈ যাব মানুহৰ সোধাসুধি। আৰে ভাই, তোমালোকৰ ইমান কিহৰ টেনশ্যন? তোমালোকে এক্সাম দিছানে নে মই? পৰীক্ষা দি ভালকৈ উশাহ ল'বলৈ পোৱাই নাই, আহি গ'ল ৰিজাল্টৰ কথা সুধিবলৈ। আৰে ভাই, উশাহটো ল'বলৈ দে। অৱশেষত আহি গ'ল ৰিজাল্টৰ দিন। আনকালে যিটো ৱেবছাইট খুলিবলৈ 1 ছেকেণ্ডো লগা নাছিল, সেইদিনা আহি লগাব 1 ঘণ্টা। বাপৰে, প্ৰেছাৰ বাঢ়ি যায় দেই। ৰিজাল্ট পালোঁ কি নাই, আহি গ'ল মানুহৰ ফোন। সেইদিনাহে গম পোৱা যায় যে আমাৰো ইমান ৰিলেটিভছ আছে। যিবিলাক মানুহে তুমি ICত থাকিলেও ফোন নকৰে, আনকি সেইদিনা তেওঁলোকেও ফোন কৰি সুধিব। আৰু তেতিয়াই ক'বলৈ মন যায়, তাৰ পাছত আহিব মিঠাই লৈ এটা প্ৰজাতি। মোৰ ল'ৰাই 95% পালে, মোৰ ছোৱালীয়ে 96% পালে। আৰু ভাই, পালেতো পালে। আমাৰ ল'ৰাবোৰতো যেন তেন পাছ কৰি গ'লেও পাৰ্টিক খাচী ছাগলী মাৰিহে দিব, কিন্তু ছোৱালীবোৰে 95% পালেও ক'ব যে ৰিজাল্ট বেয়া হ'ল। কিন্তু তাহাঁতক কোনে বুজাব যে তাহাঁতৰ 95% আমাৰ নিচিনা 3টা ল'ৰা পাছ কৰি যাব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ফকতীয়া ভইচ কোৱালিটিৰ বাবে ক্ষমা কৰি দিব। তেতিয়াহ'লে আজিলৈ হাৰে।